জুবিন গাৰ্গ আমাৰ মাজত আৰু নাই আজি তেওঁক আমি স্মৃতি কামনা কৰিছোঁ কাৰণ উচুকা কৈছোঁ কাৰণ তেওঁ যাতে অনাগত দিনত যাতে জীয়াই থাকে তেওঁ আমাৰ মনত আমি তেওঁ একচুৱেলি জীয়াই আছে আমাৰ মনত তেওঁক সদায় জীয়াই থকাৰ কামনাৰে আমি এইখিনি আজি আমি শ্ৰদ্ধাঞ্জলি তাৰমানে অনুষ্ঠান পাতিছোঁ জয় জুবিন দা জয় জুবিন দা আমি গাঁতি অঞ্চলত শান্তি মন্দিৰ ৰাস মহোৎসৱ ক্ষেত্ৰত শ্ৰদ্ধাৰ কণ্ঠশিল্পী জুবিনদাৰ আত্মাৰ সদৰে কামনাৰ অৰ্থে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। তেখেত আমাৰ মাজৰ পৰা বিদায় লোৱাৰ পিছত আমি অসমবাসীৰ লগতে আমি বৃহত্তৰ গাঁতিবাসীয়েও তেখেতক শ্ৰদ্ধাৰে শুৱৰিছোঁ আৰু তেখেতৰ যি কৰ্মৰাজি তাক আমি শ্ৰদ্ধাৰে শুৱৰাৰ লগতে যাতে বৃহত্তৰ অঞ্চলৰ মানুহখিনিয়ে সদায় তেখেতক মনত ৰাখে আৰু তাৰ বাবে আমি তেখেতৰ এই সংগীতৰ যি জয়যাত্ৰা তেখেতৰ এই জয়যাত্ৰাৰ যি অৱস্থা আজি তেওঁ আমাক দি গ'লে তাৰ বাবে আমি আটাইয়ে তেখেতৰ এই কাৰ্যক শলাগিছোঁ।